এয়াই হৈছে জালুকবাৰী। আগৰ জালুকবাৰী আৰু জালুকবাৰী নাই, জালুকবাৰী একেবাৰে বেলেগ হৈ গৈছে। জালুকবাৰীটো আগতে বেলেগ ধৰণৰ আছিলে, একেবাৰে এতিয়া বেলেগ ধৰণৰ দেখা পাইছে আপোনালোকে। জালুকবাৰীৰ অৱস্থা, ব্ৰিজৰ ওপৰত আছোঁ, ইয়াৰ পৰা যাম। অলপ জালুকবাৰীখন দেখুৱাই দিওঁ, আগতে কেনেকুৱা আছিলে, বৰ্তমান কি অৱস্থাত আছে জালুকবাৰীখন। মানে ইমান গৰম গুৱাহাটীত, মানে একেবাৰে বেয়া গৰম, গেলা গৰম বুলি ক'লে ভুল নহয়, গেলা গৰম বুলি। কি অৱস্থাৰে ভাই গৰমত। ইয়াৰ পৰা আপোনাৰ বশিষ্ঠ খানাপাৰা হৈ যাব পাৰি। এইটো যোৰহাটৰ ফালে যোৱা ৰাস্তা, আৰু এইটো হ'ল আমিনগাঁও, এইটো হ'ল আদাবাৰী, মালিগাঁৱলৈ যোৱা ৰাস্তা। এইটো গ'ল ব্ৰিজৰ ওপৰত ট্ৰেইনো গৈ আছে, এইটো ৰাজধানী কিবা। এইটো লৈ আদাবাৰী মালিগাঁও হৈ ঘৰলৈ চৰলৈ যি মেইন গুৱাহাটীত যাব পাৰি। তো মই ইয়াৰ পৰা তলেদি নামি পেলাই খোজকাঢ়ি যাম জালুকবাৰী মেইন পইণ্টলৈকে, ইউনিভাৰ্চিটিলৈকে। তো সেইকাৰণে এইফালেদি নামি খোজকাঢ়ি যাওঁ, অলপ ভাল লাগিব গৰমত। জালুকবাৰী এইটো এটা শৰাই বনাই ৰাখিছে ধুনীয়াকৈ। তো ইয়াৰ পৰা মই অলপ যাম আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো সমাধি ক্ষেত্ৰ, তালৈকে যাম। আহি পালোঁ আমাৰ সকলোৰে প্ৰিয় মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰত। তো ইয়াতে ধুনীয়া এটা পাৰ্কৰ নিচিনা বনাইছে, দেখি মোৰ ভাল লাগি গৈছে। বহুত দিন ধৰি মানে ভাবি আছিলোঁ যে ইয়াতে এপাক যাম, কি আছে, কেনেকৈ কি বনালে। তো আমাৰ চৰকাৰৰ ফালৰ পৰা ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে, এইটো বনাইছে। তো ধুনীয়া গেট ছেট একদম চব ধুনীয়াকৈ বনাইছে। ইয়াতে আপোনাৰ বাথৰুম, বেচিন চেচিন, পানী চানী সকলো সুবিধা আছে। তো ইয়াতে ফুৰি আহি পেলাই মানে মনটো অলপ ভাল লাগি গ'ল। এইটো এটা ভূপেন হাজৰিকাদেৱৰ মূৰ্তি, তেওঁৰ জন্ম মৃত্যু। আৰু ইফালে পানীও আপোনাৰ ৱাটাৰ পাৰ্কৰ নিচিনা আছে, পানী পৰি আছে, মানে ধুনীয়া এটা পৰিৱেশ বনাইছে। এইটোৱে আছিলে মেইন, য'ত নেকি আমাৰ শ্ৰদ্ধেয় ভূপেন হাজৰিকাদেৱক সমাধিস্থ কৰা হৈছিলে। তো পাৰ্কখন সৰু হয়, খুব কম এৰিয়া, জালুকবাৰীত একেবাৰে ইউনিভাৰ্চিটিৰ লগতে লাগি থকা, কিন্তু দেখাত বৰ ধুনীয়া। চাওক, পানীৰ এটা মানে পাৰ্ক বনাইছে। পাৰ্কটো ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ দৃশ্য। ইফালে জালুকবাৰী, ইফালে ভিতৰত প্ৰৱেশ আছে, ওপৰত ভিতৰখিনি চাই লওঁ আগতে একচুৱেলি কি আছে, তাৰপিছত হয়তো বাহিৰত চাম। ভিতৰত এণ্ট্ৰি কৰি পেলাই কি চাব পাৰি। সমাধি ক্ষেত্ৰৰ ভিতৰত চব আছে, মানে পেৰেণ্টছ অফ ডক্টৰ ভূপেন হাজৰিকা। বহুত ভাল লাগে আৰু মানে একদম ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লগা, মানে বহুতেই ভাল লাগি আছে মোৰ। একচুৱেলি এইটো ৰিকমেণ্ড কৰিব লাগে, মানে ইয়াতে আহিব লাগে। আমাৰ হাজৰিকাদেৱৰ যিমান কলা কৃষ্টি যি আছিলে, শ্ৰী পূৰ্ণা তেজ হাজৰিকাৰ নীতি শ্ৰীমান নাতি শ্ৰীমান শেষ আকাশ হাজৰিকা, গোটেইবিলাক কালচাৰ, তেওঁৰ জীৱনৰ সকলোবিলাক বস্তু ইয়াতে। কণ্ট্ৰল ৰুম চব তলা চলা লগোৱা আছে, খুব ধুনীয়া এটা পৰিৱেশ চাই আছে। আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ ভিতৰৰ মানে ঠাইখিনি অলপ লগোৱা আছে সকলোবিলাক। মোৰতো বহুত ভাল লাগিছে তাকে। সকলোৱে জানে আমাৰ ভাৰত ৰত্ন মহান আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয়
ডক্টৰ ভূপেন হাজৰিকা চাহাব। তেখেতেতো গীতিকাৰ, সংগীতকাৰ, সংগীত পৰিচালক, লগতে শিল্পী সকলো আছিলে। বস্তুটো চাম বুলি মানে চাব পৰা নাছিলোঁ। বহুদিন আগৰ পৰাই চিন্তা কৰিছিলোঁ যে অলপ চাই আহিব লাগে। কাম বন হৈ আছে, লিফ্টৰ কাম হৈ আছে ইফালে। ইয়াৰ পৰা এটা ভিউ চাব পাৰোঁ। সমুদ্ৰৰ মানে এটা ফ্লেট ওপৰত উঠি পেলাই এটা পৰিৱেশটো ধুনীয়া হয়। এনেকৈ তেওঁৰ জীৱনৰ সকলোখিনি যিমান যি অৱদান আগবঢ়াই গৈছে আমাৰ কাৰণে, সকলোবিলাক ইয়াতে সন্নিৱিষ্ট কৰা আছে। সকলোখিনি চাবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন। তো এতিয়া একেবাৰে ওপৰৰ মহলালৈকে যাম, চাওক ওপৰত বা কি আছে চাব লাগিব। এটা লিফ্টৰ কাম চলি আছে, দেখা পাইছে আপোনালোকে। লিফ্ট এটা ইনষ্টল কৰা হৈ আছে, এইটো ওপৰৰ মদত দৰে দেখা নাযায়। মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ। লিফ্টৰ তলৰ পৰা এনেকৈ মানে ওপৰৰ ফালে ওপৰৰ মদত সেইটোৱে আমাৰ পৰম শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থলৰ এইখিনি আছিলে। এইফালে ধুনীয়াকৈ মানে চাব পাৰি, ইয়াৰ পৰা একদম ধুনীয়া এটা পৰিৱেশ। ইফালে জালুকবাৰী চৌৰাস্তা, আৰু ইফালে হ'ল আপোনাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত, লগতে ইফালে ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিখন এইটোৱে ইউনিভাৰ্চিটিৰ লগতে বনোৱা হৈছে। একচুৱেলি এইটো গধূলি সময়ত আহিলে চাগে বেছি ভাল লাগিলহেঁতেন। এইটো সময়ত পূৰা প্ৰখৰ ৰ'দ, গৰমো বেছি। গুৱাহাটীততো এনেও গৰম বেছি থাকে, তো সেইকাৰণে চাগে খানা চানা নাই ইমান। আহি আছে দুই এজন জালুকবাৰী ছাইডটো দেখুৱাই আছোঁ। এইটো ছাইড জালুকবাৰী অভাৰব্ৰিজ, তাৰ পৰা গাড়ী চাড়ী চব আহি আছে। তো ইমানখিনি আছিলে আৰু চাবলৈ। এদিন সন্ধিয়া সময়ত, গধূলি সময়ত সোমাব লাগিব, কেনেকুৱা লাগে। আজিলৈ ইমানতেই, চাওঁ কি হয় নেক্সট। যিহেতু ইয়াতে জোতা এলাও নহয়, খালী ভৰিৰে আহিব লাগে। এইখিনি আছিলে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থলৰ। এইখিনিয়ে মানে অলপ ফুৰিলে অলপ ভাল লাগে, পানী চানী পাই যায়। ইয়াতে আপোনাৰ হেৰি আছে, বেচিন চেচিন আছে, বাথৰুমৰ ব্যৱস্থা আছে। অলপ মানে ফ্ৰেছ হোৱাৰ কাৰণে ইফালে ঘূৰিব পাৰে, বেয়া নহয়। ইয়াৰ পৰা ওলাবই লাগিব। এইটো আছিলে মূল সমাধি। ভাল লগা এটা পৰিৱেশ, ভাল লগা এটা বস্তু, বহুতেই ভাল লাগিলে। আজি যদি মোর ঠিকানা প্রধান, আমি এখানে মৌনা কাহে পালা, কারণ ময়ে এই আছিলে আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱালৈ। এতিয়া ওলাই গৈ আছোঁ, কাৰণ যি কামত আহিছোঁ কামখিনি কৰিব লাগিব। তাৰপিছত যদি বেলেগ কিবা ব্লগ কিবা বনাব পৰা যায় বনাম। তো ধন্যবাদ বন্ধুসকল। যদি আপোনালোকে মোৰ ভিডিঅ'ত প্ৰথমবাৰ আহিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লাছ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, জয় হিন্দ।
তো এইখিনি হৈছে জালুকবাৰীৰ মেইন আপোনালোকে দেখা পাই আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। গৰম বহুত, গৰমত থাকিব পৰা নাই, একেবাৰে গৰম, গা গেলা কৰি আছে। তো এতিয়া আছে জালুকবাৰী টুৱেল পইণ্ট। ইয়াৰ পৰা ভাবিছিলোঁ এটা মানে ৰেপিডো বাইক ৰাইড ল'ম, তো এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব। অলপ পিছতে মই ৰেপিডোটো বুক কৰি পেলাই ভৰলুলৈকে যাম, কিমান টকা আহে আৰু কেনেকৈ কি ৰাইডটো চাব লাগিব। তো চাওঁ এতিয়া ৰেপিডো বাইকখন বুক কৰি দিওঁ, বুক কৰাৰ পিছতহে গম পোৱা যাব। সেই মানে কি হ'ল, বাইকলৈ ইফালৰ পৰা ইফালে ইফালৰ পৰা ইফালে গৈ আছোঁ, পাইছোঁ মানুহজন ৰেপিডোৰ। আপুনি তো বন্ধুসকল, ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ, ৰেপিডো বাইক যদি আপোনালোকে হায়াৰ কৰে গুৱাহাটীত আহি পেলাই, সিহঁতে কি কৰে, এপছত যিটো মানে আপোনাৰ এমাউণ্ট দেখুৱাব তাতকৈ সিহঁতে সদায় বেছিকৈ খুজিব। এইটো মানে সিহঁতৰ নেচাৰ হৈ গৈছে। ইয়াতে এখন দেখুৱাইছিলে জালুকবাৰীৰ পৰা ভৰলুমুখলৈ 69 ৰুপিজ, কিন্তু ৰেপিডোৰ বাইকাৰজন আহি পেলাই ক'লে যে নহয় দাদা, এইখিনিতো যাব নোৱাৰিম, 100 টকা এটা মিলাই দিব, মানে এটা মিলাই দিব। মই ক'লো কিয় মিলাই কিয় দিব লাগে, আপোনালোকৰ এপছত যিটো দেখুৱাইছে মই সেইটোৱে দিম। কিন্তু সি মানে বাৰে বাৰে ৰিকুৱেষ্ট কৰিলে আৰু বেয়াও লাগিল গৰমৰ মাজত, আৰু মই সোনকালে যাব লাগে কাৰণে ইমান বাৰ্গেনিং নকৰিলোঁ। নাই, একচুৱেলি ভাড়াটো আছিল 69 ৰুপিজ, এপছত দেখুৱাইছে, কিন্তু সিহঁতৰ 100 টকা লাগে। মানে এইটোৱে ছিষ্টেম। মই ইয়াৰ আগতেও ৰেপিডো বুক কৰিছোঁ, য'ত মানে 50 টকা দেখালে সিহঁতক 100 টকা লাগে, 100 টকা দেখালে সিহঁতক 150 টকা লাগে। এইটো হৈছে গুৱাহাটী ৰেপিডোৰ এটা মানে ছিষ্টেম যিহেতু চলায়। কিন্তু আপোনালোকে যদি এপছত পে'ড কৰি দিয়ে তেনেহ'লে কিন্তু সি যাবই লাগিব বাধ্য, আৰু তাৰ নামত কমপ্লেইন কৰিলে তাৰ মানে ৰেপিডোৰ পৰা সি আউট হৈ যাব। সেইখিনিও জানো, নিয়ম নীতি সকলো জানো, কিন্তু সেইটো কৰিব বিচৰা নাই, বেয়া লাগে। 10-20 টকা ডাঙৰ বস্তু নহয়, কিন্তু টাইমত যে যাব লাগে, আপুনি যদি হয়তো কোনোবাত সোনকালে যাব লাগে গুৱাহাটী এই ট্ৰেফিক জামৰ মাজত, আপুনি বাছত গ'লে বা প্ৰাইভেট কাৰ লৈ গ'লেও আপুনি কেতিয়াও যাব নোৱাৰে। কেব লৈ গ'লেও কম সময়ৰ ভিতৰত আপুনি সেই ঠাইখন আপোনাৰ ডেষ্টিনেশ্যন আপুনি যাব নোৱাৰিব। তো যাৰ বাবে কি কৰা হয়, ৰেপিডোটো ল'লে, বাইকখন ল'লে মানে অনাই বনাই কাটিয়ে চাওক, চিধা চাপি গলি দি মানে সোমাই গৈ আছে। তো তেতিয়া মানে কি হয়, আমি সোনকালে যাব পাৰোঁ। যেনেকৈ নহওক মানে কি কৰে মানুহজনে, ৰেপিডোৰ মানুহজনে, মালিকজনে আপোনাক সোনকালে মানে আপোনাৰ ডেষ্টিনেশ্যন দিয়াৰ কাৰণে সিহঁতে মানে আপ্ৰাণ চেষ্টা কৰে বা দিয়েও। কাৰণ এনেকৈ মই কেইবাবাৰো গৈছোঁ ট্ৰেইন ধৰাৰ কাৰণে, খুব কম সময়ৰ ভিতৰত মোক মানে উল্টা পুল্টা কোম্পানীদি লৈ মোক ষ্টেচন মানে ধুনীয়াকৈ দি দিছে। এয়া আমাৰ গুৱাহাটীৰ চাগে মেট্ৰ' কাম চলি আছে, অভাৰ ব্ৰিজৰ নিচিনা। তো নিশ্চয় এইটো শুনিছোঁ মেট্ৰ' হ'ব, একদম চিয়ৰ নহয় এইটো মেট্ৰ' নে অভাৰ ব্ৰিজ, কিন্তু ইমান ডাঙৰটো অভাৰ ব্ৰিজ হোৱাৰ কথা নহয়। একেবাৰে জালুকবাৰীৰ পৰা একেবাৰে আপোনাৰ ভূতনাথ হৈ ইফালে একেবাৰে ব্ৰহ্মপুত্ৰ পাৰাপাৰেদি গুচি গৈছে। গতিকে এইটো মেট্ৰ'ই হ'ব চাগে, সেইটো শুনাও পাইছোঁ মেট্ৰ' হ'ব। গতিকে মেট্ৰ'টো আমি ইমান দিনে দেখা নাই, হয়তো খুব সোনকালে গুৱাহাটীত মেট্ৰ' চাবলৈ পাম। তাৰ এটা নমুনা চাই আছোঁ ব্লগৰ মাধ্যমত। তো গৈ আছোঁ এতিয়া ভৰলুমুখলৈ। বন্ধু আহিছে শিৱসাগৰৰ পৰা, সিহঁতক লগ কৰিম, এটা ছাৰপ্ৰাইজ থাকিব। এয়া মেট্ৰ'ৰ কাম চলি আছে, মানুহে কাম কৰি আছে, ৰাস্তাটো একেবাৰে ঠেক হৈ গৈছে, খুব যান জঁট হৈ যায়, ট্ৰেফিক জাম বহুত বেছি হৈ যায়। উপায় নাই, তাৰে মাজতো যাব লাগিব, সময়ৰ ভিতৰত যাব লাগে কাৰণে ৰেপিডো লৈছোঁ, বাছত চিন্তা কৰা নাই। কাৰণ বাইক লৈ গ'লেও অনাই বনাই ইফালে কাটি কুটি পাৰ হৈ যাব পাৰি। তো আপোনাৰ 70 টকাৰ ঠাইত 100 টকাও যদি দিয়ে তথাপি কিন্তু বেয়া নহয়, কাৰণ আপুনি সময়মতে সেই ঠাইখন যাব পাৰিছে। আৰু কিন্তু গুৱাহাটীৰ নিচিনা ঠাইত আপুনি এনেকুৱা মানে ব্যস্ত লাইনত কেতিয়াও আপুনি মানে 10 মিনিটৰ ৰাস্তা আপোনাৰ 1 ঘণ্টা 2 ঘণ্টাও লাগি যাব পাৰে, ইমানেই জাম হৈ থাকে। যাৰ কাৰণে ৰেপিডো লোৱাটো মোৰ বাবে বেয়া নহয়। আপোনালোকে 10-20 টকাও যদি বেছিকৈ দিয়ে তথাপিও বেয়া নহ'ব। তো এয়া আমি গৈ আছিলোঁ, মাজে মাজে এক্সিলেটৰ দিছে মানে ৰাস্তাটো পাৰ হোৱাৰ কাৰণে। ইয়াতে এটা দেখা পালে কামাখ্যা গেটৰ আগত আছে। তো এনেকৈ আহি মানে গৈ আছোঁ, খুব ধুনীয়া এটা পৰিৱেশ, গৰমত তামাম, আৰু বাইকত গ'লে গৰমটো কম লাগে, ঠাণ্ডা লাগে। চাওক গছ গছনিবিলাক কেনেকুৱা হৈ আছে, পৰিৱেশটো মোটামুটি ভাল, গৰমৰ মাজতো ভাল। গৰমৰ মাজতো ভাল এটা পৰিৱেশত এইটো জাৰ্ণিটো চলি আছে।
এটা অভিজ্ঞতা। এটা বাইক লৈ ৰেপিডো বাইক লৈ আপুনি য'তে ত'তে যাব পাৰে গুৱাহাটী মূৰৰ পৰা সিমূৰলৈকে। অলপ খৰচটো অলপ বেছি হ'ব, কিন্তু আপুনি কম সময়ত যাব পাৰিব। যদি আপোনাৰ কিবা তেনেকুৱা দৰকাৰ আছে, কম সময়ৰ ভিতৰত যাব লাগে, তেতিয়া আপোনাৰ এইটোৱে উপায়, আপুনি ৰেপিডো ল'ব লাগিব। তো ৰেপিডোৰ আৰু বিশেষ একো নকওঁ, কিন্তু আপুনি চাই চিতি লওক আপোনালোকে যদি ট্ৰেভেল কৰে। তো মোৰ বাইকখন আছিলে পালচাৰ, নতুন গাড়ী আছিলে, খুব পাইলটজনৰ মোটামুটি বেয়া নহয়, ভালদৰে চলাইছে খুব ধুনীয়াকৈ। আৰু যিমান পাৰি মানে সোনকালে মোক ডেষ্টিনেশ্যন পहुঁচাই দিয়াৰ কাৰণে চেষ্টা কৰিছে। তেনেকৈ আহিলোঁ একেবাৰে বাছ, ট্ৰাক, গাড়ী, মেজিক সকলোৰ মাজে মাজে গৈ গৈ একেবাৰে মানে অৱস্থা বেয়া। ভৰলুমুখ পালোৱে, টাৰ্ণিংটো লৈ নামিয়ে যাম অলপ পিছত। তো আহি পাইছোঁ, ভৰলুমুখ পাৰ হৈ আহি অলপ আগতে নামি যাম। আকৌ বিদায় দিব লাগিব। নেক্সট মানে দুজন বন্ধুৰ কাৰণে ৰখি আছোঁ। তো বন্ধুসকল, আজি গুৱাহাটী অহাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এটা বেলেগ এপিছ'ড। এতিয়া আছোঁ ভৰলুমুখ নদীখন পাৰ হৈ অলপ আগতে। ইয়াতে এজন মানুহ লগ পাই যাম। মানুহজন লগ পোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ মানুহজন ক'ৰ হয়, কি কেনেকৈ খবৰ। ইয়াতে ট্ৰেফিক পুলিচটো চলি আছে। বন্ধুসকল, মই আগতে যিটো কৈছিলোঁ, মই দুজনমান মানুহ আহিছে শিৱসাগৰৰ পৰা। তো একেবাৰে আমি একে নাৱৰে যাত্ৰী, হয়নে? একে নাৱৰে যাত্ৰী। তো মানুহ দুজনৰ লগত আপোনালোকক পৰিচয় কৰাই দিছোঁ। তো এয়া মই দেখুৱাই আছোঁ এজন এজনকৈ। এয়া দাদা, নামটো কৈ দিব। মোৰ নাম ৱাজিদুৰ ৰহমান। ৱাজিদুৰ ৰহমান। আপোনাৰ নামটো? ত্ৰিদীপ নেওগ। খুব ধুনীয়া বাঁহী বজায়। মই বাঁহীটোতো লাইন লগত অৱশ্যে বজাব দিব পাৰিলোঁ হয়। তো আৰু গান চানো গাই চাগে? গান নাগায়, খালি বাঁহীয়ে বজায় নেকি? কিন্তু বাঁহী বজাটো মই জানিছোঁ, যেনেকৈ নহওক। তো দাদাহঁতক লগ পাই ভাল লাগিল। আহকচোন আমি যাওঁ আৰু কথা পাতোঁ। গুৱাহাটীত আপোনালোকে আহি থাকে সদায় ন? ঘৰত নিচিনাকৈ গুৱাহাটীত আহি সপ্তাহত তিনিবাৰ? হয়, আমি এদিনো গুৱাহাটী নাহোঁ আজিলৈকে। কোনো এটা মানে হেৰি লৈ আমি ডিউটি পাৰপাছত গুৱাহাটীত আহিব লগা হোৱা নাই। তো এইটো আমাৰ কাৰণে এটা ভাল। নহ'লেতো আৰু মেঘালয় চেঘালয় মাৰি, পাহাৰে পৰ্বতে মাৰি মাৰি আহিলে হয়। তো যিয়ে নহওক, মই নতুনকৈ মানে ইউটিউব চেনেল খুলিছোঁ হা। ভাবিলোঁ যে যাওঁতে আহোঁতে যি হয় হ'ব আৰু মানে মানুহে চাওক নাচাওক। যেতিয়া মোৰ বয়স 50-60 হৈ যাব, তেতিয়া মই নাতিকেইটা লৈ মই কিনো কৰিম? মোৰ ভিডিঅ' মই নিজে চাই থাকিম। দাদা কি কয়? নিজৰ ভিডিঅ' নিজে চাই থাকিম, তাতেনো আৰু কি বেয়া কথা আছে? তো সেই হিচাপত 2 মাহ হ'ল ইউটিউবত ভিডিঅ' আৰম্ভ কৰিছোঁ। তো লাহে লাহে ভাবিছোঁ কিবা এটা কৰিব লাগিব। তো তিনিটা কিবা ক'ব নেকি? মোৰ ভাল লাগিল। আচ্ছা আচ্ছা। আজি ফোনত কথা পাতি ফাইনেলি আহি আজি আমি এটা মানে লগ পাই গৈছোঁ ন। তো এইটো এটা মণিকাঞ্চন সংযোগ বুলিও ক'ব পাৰি, শংকৰ মাধৱৰ মিলন বুলিও ক'ব পাৰি। তেখেতে শিৱসাগৰৰ, মই হ'লোঁ বৰপেটাৰ। তো এইটো আমাৰ কম নহয় আৰু মানে মণিকাঞ্চন সংযোগ। তো ব্ৰহ্মপুত্ৰৰ কাষত এতিয়া মানে গৈ আছোঁ আমি। অলপ ৰেষ্ট ল'ব লাগিব, কাৰণ গৰমটো বহুত পৰিছে। যে নহওক, মানুহ দুজন লগ পাই ভাল লাগিছে। আমাৰে মানুহ, নিজৰে মানুহ, একে নাৱৰে যাত্ৰী। আমি নাও দিও যাব পাৰোঁ শিৱসাগৰলৈ, একো নাই। তো পিছত কথা পাতিম। ভাল লগা নাই, গেলা গৰম গুৱাহাটীতো জানেই। তো নেক্সট অলপ পানী চানী খাই লওঁ, তাৰপিছত কথা পাতিম। আমাৰ ছাৰে এতিয়া কুঁহিয়াৰৰ ৰস খাবতো, আৰু দাদাইও কুঁহিয়াৰৰ ৰস মানে বহুত দূৰৰ পৰা আহিছে, ইমান শিৱসাগৰৰ পৰা আহি। কমচে কম মানে মোৰ ঘৰ গুৱাহাটীত নহ'লেও, গুৱাহাটীতো আমাৰ ঘৰৰ নিচিনাই হয়। মন গ'লে আহিব পাৰি, মন গ'লে যাব পাৰি। তো কুঁহিয়াৰৰ ৰস অলপ খুৱাই অলপ মিঠা কৰি দিওঁ, মিঠা হৈ যায়। তো এনেকুৱা কথা। আগত আৰু কি খাওঁ নাখাওঁ নাজানো। আপোনালোকক কুঁহিয়াৰৰ ৰসটো খুৱাই অলপ মোকটো মিঠা কৰি দিওঁ। কমচে কম ক'ব পাৰিব নাই ঠিকে আছে। এইটো চাইডৰ মানুহ বেয়া নহয়, ভালেই। মাটিৰ পাত্ৰত চাহ, গুৱাহাটীৰ মাজত হা? গুৱাহাটীৰ মাজমজিয়াত মাটিৰ পাত্ৰত চাহ খাই আছোঁ। ইমান দূৰৰ পৰা মানুহ আহিছে, মানে বেলেগ এটা বস্তু টেষ্ট কৰাই দিওঁ, সেইকাৰণে মানে মাটিৰ পাত্ৰত চাহ খুৱাই আছে। এইফালে আমাৰ বছ ইয়াতে বহি বহি খাই আছে ধুনীয়াকৈ।
বেক কেমেৰা দি ফ্ৰণ্ট কেমেৰা বেক কেমেৰা সেইটো কোৱালিটি বেছি ভাল হয় সেইবিলাক হৈ যাব লাগে তো দিনৰ যিমানখিনি কাম আছিলে কামখিনি কৰি এতিয়া ঘৰলৈ যাম আকৌ মই ৰেপিডো বাইক মানে আপোনাৰ বুক কৰিছোঁ ছেম কণ্ডিশ্যন সিহঁতৰ মানে সেইখিনি পইচা নহয় যেনেকৈ এটা মেনেজ কৰি দিব লাগে আৰু সিহঁতৰ খুচি হওক চাওক কেনেকুৱা ট্ৰেফিক জাম এতিয়া মই কামাখ্যা ষ্টেচন যাবলৈ মোৰ মাত্ৰ সময় আছে 20 মিনিট কিন্তু মই ভৰলুৰ মুখৰ পৰা কামাখ্যালৈ যাওঁতে আপুনি চিন্তা কৰক এনেকুৱা ট্ৰেফিক হ'লে আৰু গাড়ীও নাই ইয়াতে আপুনি বাছ কেনেবাকৈ বাছ এটাত পাই গ'লে চিটি বাছ কিন্তু জামৰ অৱস্থাটো চাওক কামাখ্যা ষ্টেচন আহি পাই গ'লোঁ সোনকালে মাজতে ভিডিঅ' কৰা নাই বৰষুণ আছিলে তো এয়া কামাখ্যা জংচন দেখা পাই আছে তো ইয়াৰ পৰা ট্ৰেইন ধৰিম ট্ৰেইন ধৰি পেলাই এতিয়া ঘৰলৈ যাব লাগিব ৰাতিও বহুত হৈ গ'ল যেনে তেনে কাম কৰিলোঁ যিহে ধামাকা বৰষুণ আজি গুৱাহাটীত মানে আচৰিত হৈ গৈছোঁ তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ